থেংক ইউ। পইচা আমাৰ ৰাইজে আমাক সাহাৰ্য হিচাপত দিছে আৰু এটা পেকিং কৰোঁ আৰু পেকিং কৰি কালিৰ কাৰণে ৰেডি হ'ব। তোমাৰ ইউটিউব চেনেলটো গাইজ গমেই পাইছে বানপানী কেনেকুৱা কৰি থৈ গৈছে আৰু এতিয়াও বহু জেগাত বানপানীৰ কবলত পৰি আছে মানুহ আৰু কমাই নাই। কিন্তু সেয়ে আমি লগৰ ল'ৰাকেইজনে মানে মিলি কিবা এটা দিম বুলি ভাবিছিলোঁ, কিন্তু দিম বুলি পইচা তুলিছিলোঁ আৰু কিন্তু কথাটো হ'ল কি আমাৰ ইমানো পইচা হোৱা নাই, কিন্তু সেইকাৰণে আমি আজি ডনেশ্যন বক্স এটা বনাইছোঁ আৰু ডনেশ্যন বক্সটো প্ৰত্যেক জেগাতে যিখিনি পাৰোঁ আৰু সেইখিনি কভাৰ কৰিব পাৰোঁ সেইখিনি আমি অলপ ডনেশ্যনৰ কাৰণে যাম। মানুহৰ কি ৰেচপণ্ড আহে গম নাপাওঁ, কিন্তু চাওঁ বাৰু আজি ডনেশ্যনৰ কাৰণে যাওঁ এতিয়া ব'লক। আৰু আমি এনেকৈ প্ৰত্যেকখন দোকানতে এনেকৈ সোমাই আছোঁ আৰু প্ৰত্যেকখনে ভাল হেৰি দিছে আমাক। এনেকুৱাকৈ প্ৰত্যেকখন দোকানে আমাক দি আছে ধুনীয়া। প্ৰায়ভাগ দোকানে দিছে, কিন্তু আমাৰ অলপ সৰু সৰু দোকানবিলাকে বেছি ভাল ৰেচপঞ্চ দিছে আৰু ডাঙৰ দোকানবিলাক ইমান ৰেচপঞ্চ নাই। সেইবিলাক দিছে কিন্তু ভাল লাগিল আৰু আপোনালোকেও যেনেকৈ যি পাৰে সহায় কৰক। তো গাইজ প্ৰত্যেকে এনেকুৱাকৈ সহায় কৰিছে, থেংক ইউ। দাদা আমাক মাটি আনি দিলে। হয় হয় হয়, চব 50% কমপ্লিট হ'ল কালেকশ্যন কৰা আমাৰ আৰু কালেকশ্যন কৰি আছোঁ। আৰু বহুত গৰম যিহেতু অলপমান জিৰণি লওঁ, অলপ জিৰণি লৈ আৰু অলপমান কালেকশ্যন কৰিম আৰু যিখিনি পাওঁ আৰু সেইখিনি আপোনালোকক দেখুৱাই আছোঁ কি হয় কি নহয়। আৰু প্ৰায়ভাগ বাইহাটা চাৰিআলিত নাই 70-80% মানুহে দিছেই প্ৰায়, সেয়াই আৰু আপোনালোকেও পাৰক যিখিনি পাৰে আৰু সেইখিনি দিয়ক। আমি অলপমান সৰু এটা প্ৰচেষ্টা কৰিছোঁ, হাতত লৈছোঁ, কি সফল হ'ব পাৰে নে গম নাপাওঁ, কিন্তু সেয়াই আৰু। কমপ্লিট হ'ল বাইহাটা চাৰিআলিত প্ৰত্যেকখন দোকানতে হওক আমাৰ ৰাস্তাৰ মানুহে হওক সেই আৰু প্ৰত্যেকেই দিছেই প্ৰায়। ভাল লাগিল সেইখিনি মানুহৰ মানৱতা দেখি আৰু বহুতখিনি ভাল লাগিল। আৰু আপোনালোকে পাৰে যিখিনি পাৰে সেইখিনি দিয়ক। আৰু এতিয়া আমি আজি বজাৰটো কৰি চাম, যদি সোনকালে ঘৰত যাই পাওঁ আৰু বজাৰটো কৰোঁ, কৰি পেলাই যদি আজি পাৰোঁ আজিয়ে বজাৰটো কৰিম, নহ'লে কালি কৰিম, কালি কৰি পৰহি মানে দি দিম বা কালি গধূলি মানে বা ভাটিবেলা মানে হ'লেও দি দিম আৰু। আৰু ডনেশ্যনটো কমপ্লিট হ'ল যিহেতু, আৰু এতিয়া আমি ঘৰত যাওঁ। এতিয়া বহুত 4টামান বাজিল, ৰ'দ দেখা পাইছে 4টা বজাতো এনেকুৱা ৰ'দ দি আছে। আমি আহি পালোঁ আৰু এতিয়া এই যিখিনি সাহাৰ্য পালোঁ সেইখিনি আনবক্সিং কৰোঁ আৰু এই সাহাৰ্য অনুযায়ী কেইঘৰ মানুহক দিব পাৰোঁ। আৰু আমাৰ পৰা অলপ দিছোঁ আৰু আমাৰ লগগীটাৰ পৰা দিছোঁ। এনেকৈ দি পেলাই আমি এনেকৈ সাহাৰ্যখিনি সংগ্ৰহ কৰিলোঁ আৰু কিমান ঘৰৰ মানুহক দিব পাৰিম এইটো আনবক্সিং কৰাৰ পিছতহে পাৰিম, গম পাম তাৰমানে। ঠিক আছে, আনবক্সিংটো কৰি লওঁ আৰু আপোনালোকে চাই থাককচোন আনবক্সিংটো কৰোঁ। দেখা পাইছে এইবিলাক সাহাৰ্য পালোঁ আমি, আৰু এতিয়া কিখিনি আছে কিখিনি নাই গণি পেলাই আৰু আপোনালোকক কৈও আছোঁ। গোটেইখিনি গণি লওঁ এতিয়া, আৰু মানুহে যথেষ্ট সহায় কৰিছে। কৰিব আহিলোঁ আৰু ভাত বজাত বহুত কমত দিবলৈ নক'লোঁ আৰু হাস্পতা কমত দিব। আমি ইয়াৰ পৰা বজাৰটো লৈ লওঁ, দালি চেনি এনেকৈ লৈ আমি এয়া লৈ ল'লোঁ আৰু এটা বস্তা লৈ গ'ল ভালভাৱে, লৈ গ'ল আৰু এইটো বস্তাও আমি লৈ যাওঁ। আৰু এতিয়া
এতিয়া আমাৰ এইবিলাক আছে বহুতখিনি আছে চাউল ইফালে চয়াবিন মিঠাতেল আলু বিস্কুট চাউল চাবোন পানী বটল আৰু কিলাৰ মহ মৰা ধূপ আৰু গোটেইবোৰ বজাৰ হৈ গ'ল আমি আৰু গোটেইখিনি যিখিনি লাগে আৰু প্ৰয়োজনীয় বস্তু সেইখিনি লৈ লৈছোঁ আৰু এতিয়া অলপ পেকিং কৰিম আৰু পিকু ভাই আছে আমাৰ ধিতিমান ৰূপম আমি গোটাইবোৰে এতিয়া পেকিং কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু কি হয় কি নহয় নেক্সট কালি আমি দিম সাহায্যটো কিন্তু আজি কৰি আছোঁ কামটো ঠিক আছে চাই থাকিব সকলো পেকিং সম্পূৰ্ণ হৈ গ'ল পেকিং কৰা হৈ গ'ল আৰু আমাৰ লগত সহায় বহুতখিনি সহায় কৰিলে পিকু ৰূপম আৰু ধিতিমান গোটেইকেইজনে আমি এই কামটো কৰিলোঁ গোটেইকেইটাই মিলি পেলাই দিনটো কাম কৰি বহুত কষ্ট কৰি পেলাই এইখিনি কৰিলোঁ যি কি নহওক অহাকালিলৈ কেনেকুৱাকৈ দিব পাৰোঁ সেইটো চাওঁ আৰু সেইকাৰণে আপোনালোকে ভিডিঅ'টো চাই থাকক কি হয় ৰাতিপুৱা দেখা পাব এতিয়া বাৰু ভিডিঅ'টো নকৰোঁ এতিয়া সমাপ্ত কৰিলোঁ অহাকালি দেখুৱাইছোঁ ৰেডি কৰিলোঁ আৰু ইয়াৰ পৰা এনেকুৱাকৈ লৈ যাম এখন গাড়ীত লৈ যাম সকলোবোৰ লৈ ল'লোঁ আৰু এতিয়া আমি সকলোকে ডিষ্ট্ৰিবিউট কৰিবলৈ যাই আছোঁ কম আৰু পিকু আমি গোটাইবোৰ যাই আছোঁ ৰঙিয়ালৈ এতিয়া আৰু ৰঙিয়াৰ পৰা আহি আৰু ইয়াতো আছে কেইঘৰমান মানুহ ৰাস্তা ভুল হ'ল আৰু ৰাস্তা ভুল হোৱাৰ কাৰণে একবাৰ হোৱাই যাওঁ এনেকৈ বহুত টাইম এনেই গ'ল আৰু এতিয়া ফাইনেলি ৰাস্তাটো মেইন ৰাস্তাটো সোমালোঁ সিহঁতৰ আগতে চিনি পাই কাৰণে আগত গুচি গৈছে আমাক নৰখাকৈ সেইকাৰণে আমি যাই আছোঁ এতিয়া সঠিক ৰাস্তা পালোঁ আৰু এতিয়া যাওঁ এনেকুৱা ৰাস্তা আৰু ইয়াৰ পালোৱে আমি অকণমান আগত আছে আৰু 1 কিলোমিটাৰমান আছে বোলে খোজকাঢ়ি যাব লাগিব কাৰণ ইয়াতে বহুত পানী হৈছিল সেইকাৰণে আমি গাড়ীৰ পৰা নামিলোঁ আৰু এইখিনি খোজকাঢ়ি যাম তেওঁলোকে চাই লওক গাড়ী আহিছে জেগাটো পাই গ'লোঁ আৰু ইয়াতে পূৰা এই টিংখনৰ ওপৰলৈকে পানী উঠিছিল আৰু অকণমান কমিছে পানী এতিয়া পানী নাই বৰ্তমান তো এই প্ৰত্যেক ঘৰ মানুহকে দিওঁ আৰু ইয়াৰ পৰাই প্ৰত্যেক ঘৰ মানুহকে দিওঁ এয়া আহি গৈছে গাঁৱৰ মানুহ আহি গৈছে এতিয়া তো গাইছ এনেকুৱাকৈ দিবলৈ আমি চেষ্টা কৰিছোঁ এতিয়া প্ৰত্যেক ঘৰ মানুহকে ডিষ্ট্ৰিবিউট কৰোঁ আৰু পাৰ্চাৰ আছে মোৰ লগত আৰু সিফালে আছে আমি একেলগে এইগিলা ট্ৰেইন পাতি আছে আৰু এতিয়া আমি ইয়াতে দিয়া হ'ল যিহেতু আৰু এতিয়া ইয়াতে দিয়া হ'ল যিহেতু আগৰ ফালে এই ট্ৰেইনৰ তলত যে খিৰিৰ পাতি আছে তো খিৰিৰ তলত দিবলৈ যাই আছোঁ আৰু ইয়াৰে আমাৰ অফিচটো হ'ল চিৰাখুন্দি SDO স্কুলৰ ফ্ৰণ্টত ৰঙিয়াত ইমান ভিডিঅ' নকৰোঁ বাৰু ইমান দেখাব আৰু এনেকৈ দিয়া গ'ল যাকে যি পাৰোঁ আৰু দিয়ে সকলোৱে সহায় কৰিলে আৰু মানুহেনো বহুত পাব লগাই মানুহ আৰু ইয়াতে আৰু আছে অলপ ফটো দিব লাগিব আৰু এইখিনিত দি দিলোঁ কমপ্লিট হৈ গ'ল এইখিনিত পূৰা কমপ্লিট হৈ গ'ল আৰু আগতো কেইঘৰমান আছে আগতো দি ল'ম আৰু গাড়ীত বহি ল'লোঁ আৰু আগতো আছে আগতো ইয়াতে দি লওঁ সকলোকে দিয়া হৈ গ'ল প্ৰায় আৰু 4 ঘৰমান বাকী আছে 4 ঘৰমানক দিয়া হ'লে সম্পূৰ্ণৰূপে হৈ যাব আৰু আমি সকলোকে দিব পৰাও নাই আৰু যোনখিনি বেছিভাগ বানপানীত ক্ষতিগ্ৰস্ত হৈছে সেইসকলক মানুহক দিবলৈ চেষ্টা কৰিছোঁ আৰু ইমান দিব পৰা নাই নোৱাৰিলেও আৰু যিখিনি পাৰিছোঁ সেইখিনি দিছোঁ আৰু আপোনালোকেও যি পাৰে সামৰ্থ্য অনুযায়ী দিয়ক আৰু এইটো এটা প্ৰচেষ্টা এটা কৰিছোঁ কি হয় গম নাপাওঁ আৰু 4টামান আছে 4টামান দি আমি আজিৰ কাৰণে সমাপ্ত কৰিম ডিষ্ট্ৰিবিউট কৰি দিলোঁ আৰু সকলোবোৰ ছাকচেছ হৈ গ'লোঁ আৰু কি কৰিবি ভাই কি মজা লাগিল ইমানখিনি যে আমি কালি পইচা তুলি পেকিং কৰি যিখিনি কৰিছিলোঁ গোটাইখিনি ভাল লাগিল দেখিলে তো আমাৰ এই ভিডিঅ'টো কৰাৰ কাৰণে কিছুমানে কিবা ক'ব পাৰে কিন্তু এটাই মটিভ হৈছে আন দহজনে যদি আৰু ভিডিঅ' উঠে সেই আৰু ভাই